हेलो गाइस আমি অসমীয়াৰ বেংকত টকা নাথাকক মুৰত চুৰি নাথাকক আনকি মোবাইলৰ সিম কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক নাথাকক কিন্তু পেটত গেছ অৱশ্যে থাকিব আৰু কিছুমানৰ পেটত ইমান পৰিমাণৰ গেছ থাকে যে সেই গেছ যদি এটা সিলিন্ডাৰত ভৰ্তি কৰি ৰখা হয় তেনেহলে এটা 4-5 জনৰ ফ্যামিলি এক মাহ আৰামত চলি যাব আৰু কিছুমানৰ পেটত ইমান পৰিমাণৰ গেছ এচিড থাকে যে সেই এচিড দি লেট্ৰিনৰ কুমুদলৈকে চাফা কৰি দিব পাৰিব মানে হাপিকাৰ খৰচাটো বাচি যাব বলক আজি আমি পাদ গ্যাস্ট্ৰিক আৰু ডিসেন্ট্ৰিৰ বিষয়ে আলোচনা কৰিম তাৰ আগত আপোনালোকক কৈ লওঁ যে যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লওক আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব বলক ভিডিঅ'টো আৰম্ভ পাদ একচুয়ালি কোনো ধৰণৰ ৰোগ নহয় পাদ হ'ল এটা ইমোশন পাদ কেই প্ৰকাৰৰ জানে আপুনি পাদ হ'ল দুই প্ৰকাৰৰ নাম্বাৰ 1 ঠাসপাদ নাম্বাৰ 2 ফুসপাদ প্ৰথমে ফুসপাদৰ বিষয়ে আমি আলোচনা কৰিম ফুসপাদটো হ'ল এটা সাইলেন্ট কিলাৰ যিজন ব্যক্তিয়ে নিৰ্গমন কৰে সেই পাদটো তেওঁ নিজেই গম নাপায় যে তেওঁ পাদ মাৰিছে মানে ইমানেই কম সাউন্ড হয় পাদটো কিন্তু ইয়াৰ আৰু এটা কথা আছে যে এই পাদটোৰ গোন্ধৰ তীব্ৰতা ইমানেই যে ওচৰৰ কোনো ব্যক্তি বহিব নোৱাৰে শুনামতে সেই পাদৰ গোন্ধটো আজিৰ পৰা 50 বছৰমান আগত আমাৰ ভাৰতত ডক্টৰসকলে ৰোগীক বেহুচ কৰাৰ কাৰণে সেই চেণ্টটো ব্যৱহাৰ কৰে পাদৰ চেণ্টটো ব্যৱহাৰ কৰিছিল मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है ফুসপাদৰ অনেক ভয়াবহ প্ৰভাৱ আছে কি জানেনে ধৰি লওক আপুনি বিয়া পতাৰ পিছত আপোনাৰ স্ত্ৰী একেলগে শুই আছে সেই প্ৰাক মুহূৰ্তত যদি আপুনি আপোনাৰ সেই ফুসপাদটো নিৰ্গমন কৰে বিশ্বাস কৰক সেই একেটা ৰাতিৰ ভিতৰতে আপোনাৰ ডিভোৰ্স হ'ব এতিয়া হাজাক ধাসপাদ আমাৰ অসমীয়া দেখাৰ বাক্য আছে ভৰা কলহ নবজে খালি কলহ বজে ঠিক একেই ধাসপাদৰ কোনো গোন্ধ নাই কিন্তু ইয়াৰ এটা ভয়াবহ প্ৰভাৱ আছে কি জানেনে ভয়াবহ প্ৰভাৱটো এইটো যে ধৰক আপুনি এটা কৰ্পোৰেট মিটিঙত বহি আছে বা এটা ক্লাছৰুমত বহি আছে আৰু আপুনি ঠাপকে এটা পাদ চাব তাত এটা অদ্ভুত সিচুৱেশ্যনৰ সৃষ্টি হ'ব এজনে আনজনৰ মুখলৈ চাব একো কোনে একো নকয় মানে অদ্ভুত সিচুৱেশ্যনৰ সৃষ্টি হ'ব তাত মোৰ লগত এবাৰ হৈছিলে কি জানেনে মই এবাৰ ক্লাছৰুমত বহি আছো তেতিয়া মোৰ পেটটো অলপ প্ৰব্লেম চলি আছিলে মই ঠাপকে এটা পাদ মাৰিলোঁ মাৰাৰ পাছত মই এনে অলপ বুদ্ধিমান তেন্তে মই সেই পাদটোৰ শব্দটোৰ লগত মেকআপ কৰিবলৈ আকৌ মই মুখেৰে থাপ থুপ শব্দ কৰিবলৈ ল'লোঁ কিন্তু কাম নহ'ল পিছফালৰ পৰা এজনে মাতি ক'লে ঐ যিমানে মুখৰ আৱাজ নকৰা কিয় আগৰ ফ্লেভাৰটো নাই পোৱা এতিয়া হাজাক ডিসেন্ট্ৰিৰ বিষয়ে ডিসেন্ট্ৰি মানে ধৰক আপোনাৰ 4-5 দিন মানৰ আগৰ পৰা পেটত গেছ জমা হৈ আছে তেতিয়া আপুনি অনুভৱ কৰিব ধৰক আপোনাৰ ডিসেন্ট্ৰি হ'বলৈ গৈ আছে ধৰক হিতেকাইৰ দৰে হৈ আছে তাৰপিছত ডিসেন্ট্ৰিৰ বিষয়ে আলোচনা কৰাৰ আগত মই আপোনালোকক আৰু এটা মোৰ ফ্ৰেণ্ড এটাৰ লগত গল্প এটা শ্বেয়াৰ কৰিলোঁ তেনেকুৱা আছিলে এবাৰ তাত ডিসেন্ট্ৰি হৈছিলে তেতিয়া ডক্টৰে তেওঁক সুধিছে কিমান দিছে মতলব লেট্ৰিনটো কিমান পাতলা হৈ আছিল আপোনাৰ তেওঁ ক'লে বহুত পাতলা ডক্টৰে আকৌ সুধিছে কিমান পাতলা তেওঁ ক'লে বহুত পাতলা ডক্টৰে 2-3 বাৰ সোধাৰ পিছত খং উঠি গ'ল ডক্টৰে কৈছে কিমান পাতলা ভালকৈ নকওঁ কিয় মই তেতিয়াহে ঔষধটো দিব পাৰিম তেতিয়া তেওঁ ক'লে মোৰ ফ্ৰেণ্ডটোৱে ক'লে যে ইমানে পাতলা যে আপুনি মুখত লৈ কুলি কৰিব পাৰিব সঁচাকৈ অদ্ভুত দেই সেই ফ্ৰেণ্ডটো মোৰ তাৰপিছত আৰু এবাৰ তাৰ লগত আৰু এটা ঘটনা হৈ গৈছে সেই ঘটনাটো এনেকুৱা হৈছে যে তাৰ লেট্ৰিনটো বহুত টাইট হৈছিলে 2 মাহ পৰা লেট্ৰিনটো টাইট হৈছিলে লেট্ৰিন কৰিবলৈ অসুবিধা হৈছে সি আকৌ ডক্টৰৰ ওচৰত গৈছে ডক্টৰৰ ওচৰত যোৱাৰ পিছত ডক্টৰে সুধিছে আপোনাৰ লেট্ৰিনটো কিমান টাইট কৈছে বহুত টাইট সুধিছে আকৌ সুধিছে কিমান টাইট কৈছে বহুত টাইট ডক্টৰে একেই সুধিছে খঙত সুধিছে আৰু যে কিমান টাইট আকৌ কিয় তেতিয়াহে মই ঔষধটো দিব পাৰিম পিছত মোৰ ফ্ৰেণ্ডটোৱে ক'লে ধৰি লওক মোৰ লেট্ৰিনটো ইমানে টাইট হৈছে যে যদি তাৰ পৰা এটুকুৰা লৈ আপোনাৰ মূৰত মাৰি দিওঁ আপোনাৰ মাথা ফাটি যাব
সঁচাকৈ অদ্ভুত দেখি ফ্ৰেণ্ডটো বহুত অদ্ভুত চাওক মোৰ মতে ডিচেণ্ট্ৰি হ'ব লাগে 2-1 মাহৰ ভিতৰত মাজে মাজে ডিচেণ্ট্ৰি হ'ব লাগে কাৰণ ডিচেণ্ট্ৰি হ'লে আমাৰ পেটটো পূৰা চাফা হৈ যায় কিন্তু ডিচেণ্ট্ৰিৰ এটা প্ৰব্লেম আছে কি জানেনে ডিচেণ্ট্ৰি হ'লে আপুনি প্ৰাণ খুলি পাদ মাৰিব নোৱাৰিব যে মানুহে কয় পাদত যে কি আৰাম সেই আৰামটো নাপাব কাৰণ পাদ মাৰোঁতে কেতিয়া 2-4 টোপাল খিচিৰি ওলাই যাব আপুনি নিজে গম নাপাব এইখিনিয়ে ক'বলগীয়া আছিলে নাজানো ভিডিঅ'টো চাই ভাল পালে হাঁহিছেনে হাঁহা নাই আপোনালোকে অলপ হহুৱাবলৈ যত্ন কৰিছিলোঁ আৰু মোৰ চেনেলত মাজে সময়ে তেনেকুৱা কমেডি ভিডিঅ' ব্লগ ভিডিঅ' আহি থাকিব আপোনালোকে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহাগ মাহৰ ধান খাওনত পকা পান ইমান সময়তে মোৰ ভিডিঅ'টো এনজয় কৰি যদি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যোৱা মই সঁচাকৈ কৈছোঁ ভাল দিনবাৰ এটা চাই মই মৰি যাম তো গাইজ আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেনেহ'লে লাইক কৰা শ্বেয়াৰ কৰা কমেণ্ট কৰি ধুনি দিয়া মোৰ কোনো আপত্তি নাই তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই